নমস্কাৰ লক্ষ্যভেদ টিউটোৰিয়েললৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকলৈ কম্পিউটাৰ নলেজৰ 50টা মাল্টিপল চইচ কোৱেশ্চনছ আগবঢ়াইছো এই আটাইকেইটা প্ৰশ্ন 2018 চনত আসাম সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ নিযুক্তিৰ বাছনি পৰীক্ষাত সোধা প্ৰশ্ন এই প্ৰশ্নকেইটাৰ দ্বাৰা আগন্তুক পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আপোনালোকৰ কিছু ধাৰণা হওক বুলি ভিডিঅটো প্ৰস্তুত কৰিলো গতিকে আহক আজিৰ প্ৰশ্নকেইটা আলোচনা কৰো আজিৰ আলোচনাৰ প্ৰথম প্ৰশ্নটো হৈছে শৰ্টকাট কি টু ফাইণ্ড এণ্ড ৰিপ্লেচ ইন এমএছ ৱৰ্ড ইজ অৰ্থাৎ এমএছ ৱৰ্ডৰ ফাইণ্ড আৰু ৰিপ্লেচৰ কাৰণে শৰ্টকাট কি হয় ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন সি F5 এই প্ৰশ্নটোৰ অপচনত দিয়া F1 F7 F5 আৰু F9 এই কি কেইটাক ফাংচন কি বুলি কোৱা হয় কিছুমান স্পেশাল কামৰ কাৰণে এই কিবোৰ ব্যৱহাৰ কৰা হয় এতিয়া ফাংচন কি কেইটাৰ কামৰ বিষয়ে জানিলো F1 কি প্ৰেছ কৰিলে word help ডায়লগ বক্স ওপেন হয় ঠিক তেনেদৰে F7 কিটো প্ৰেছ কৰিলে স্পেলিং এণ্ড গ্ৰামাৰ আৰু F9 কি প্ৰেছ কৰিলে আপডেট দা সিলেক্টেড ফিল্ডছ ওপেন হয় গতিকে আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছো আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে হেডাৰ্স এণ্ড ফুটাৰ্স আৰ ইউজড ইন ৱৰ্ড ডকুমেন্ট টু ৱৰ্ড ডকুমেন্টত হেডাৰ আৰু ফুটাৰ কি কাৰণে ব্যৱহাৰ হয় ইয়াতেও চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি allow page headers and footers to appear on document when it is printed 3 নং প্ৰশ্ন want your logo in the same position on every slide automatically insert it on the A2MS PowerPointৰ প্ৰশ্ন হয় ইয়াত সুধিছে যে প্ৰত্যেকখন স্লাইডৰ এটা নিৰ্দিষ্ট স্থানত যদি কোনো এটা লোগো অটোমেটিক্যালি দেখুৱাই থাকিব লগা হয় বা দেখুৱাই থাকিব বিচাৰো তেতিয়া লোগোটো কোড ইনসাৰ্ট কৰিব লাগিব এই কামটোৰ কাৰণে আমি স্লাইড মাষ্টাৰ অপচনটো ব্যৱহাৰ কৰো গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি স্লাইড মাষ্টাৰ 4 নং প্ৰশ্ন you can select the text from আমি কোনো টেক্সট কিহেৰে সিলেক্ট কৰিব পাৰো ইয়াতে দিয়া অপচন কেইটা হৈছে কিবোৰ্ড মাউস both A and B আৰু none of this আমি কিবোৰ্ড আৰু মাউসৰ সহায়ত কোনো এটা টেক্সট সিলেক্ট কৰো হেহে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 5 নং প্ৰশ্ন which of the following should be used when you want to add a slide to an existing presentation তলত উল্লেখ কৰা এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন ব্যৱহাৰ কৰি আমি কোনো এটা পাৱাৰপইণ্ট প্ৰেজেন্টেচনত এখন নতুন স্লাইড ইনসাৰ্ট কৰিব পাৰো বা এড কৰিব পাৰো ইয়াত দিয়া এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ইনসাৰ্ট নিউ স্লাইড ইয়াতে এটা কথা মন কৰিব লাগিব 2007 বা 2007 ৰ পিছৰ পাৱাৰপইণ্টত নতুন স্লাইড ইনসাৰ্ট কৰিব কাৰণে হোম মেনুত থকা নিউ স্লাইড অপচনটো ব্যৱহাৰ কৰা হয় এতিয়া আহিছো 6 নং প্ৰশ্নলৈ which command brings you to the first slide in your presentation পাৱাৰপইণ্টৰ কোনো এটা প্ৰেজেন্টেচনৰ প্ৰথম স্লাইডখনলৈ আহিব কাৰণে কোনটো কি ব্যৱহাৰ কৰা হয় পাৱাৰপইণ্ট প্ৰেজেন্টেচনৰ প্ৰথম স্লাইডখনলৈ আহিব কাৰণে আমি কন্ট্ৰল প্লাস হোম কমান্ড ব্যৱহাৰ কৰো গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কন্ট্ৰল প্লাস হোম ঠিক তেনেদৰে পাৱাৰপইণ্ট প্ৰেজেন্টেচনৰ শেষৰ স্লাইডখনলৈ যাব কাৰণে আমি কন্ট্ৰল প্লাস এণ্ড কমান্ড ব্যৱহাৰ কৰো প্ৰথম স্লাইডখনলৈ আহিব কাৰণে কন্ট্ৰল প্লাস হোম আৰু শেষৰ স্লাইডখনলৈ যাব কাৰণে কন্ট্ৰল প্লাস এণ্ড কমান্ড ব্যৱহাৰ কৰা হয় 7 নং প্ৰশ্ন to insert a new slide in the current presentation we can choose কোনো এটা PowerPoint প্ৰেজেন্টেচনত নতুন স্লাইড ইনসাৰ্ট কৰিব কাৰণে তলত দিয়া অপচনৰ কোনটো ব্যৱহাৰ কৰো PowerPoint প্ৰেজেন্টেচনত নতুন স্লাইড ইনসাৰ্ট কৰিব কাৰণে আমি কন্ট্ৰল প্লাস এম কমান্ড ব্যৱহাৰ কৰো গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ঠিক তেনেদৰে বাকি কমান্ড কেইটাৰ বিষয়ে জানি লওঁ কন্ট্ৰল প্লাস ও কমান্ডৰ দ্বাৰা আগতে সেভ কৰি থোৱা প্ৰেজেন্টেচন এখন ওপেন কৰিব পাৰি কন্ট্ৰল প্লাস এন কমান্ডৰ দ্বাৰা নতুন প্ৰেজেন্টেচন আৰম্ভ কৰিব পাৰি আৰু কন্ট্ৰল প্লাস এফ এ ফাইন্ড ডায়লগ বক্স ওপেন কৰে এতিয়া 8 নং প্ৰশ্ন এনিমেশন স্কিমস can be applied to dash in the presentation কোনো এটা প্ৰেজেন্টেচনত এনিমেশন স্কিম কোড ব্যৱহাৰ কৰা হয় অপচনবোৰ দিয়া আছে all slides current slide select slides আৰু all of the above ইয়াত দিয়া অপচন এ অপচন বি আৰু অপচন সি এই তিনিটাই এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হয় কাৰণ এনিমেশন স্কিম আমি কোনো এটা প্ৰেজেন্টেচনৰ সকলো স্লাইডতে ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি all of the above 9 নং প্ৰশ্ন What are symbols used to identify items in a list? কোনো এখন লিষ্টৰ আইটেমছবোৰ চিনাক্ত কৰিবৰ কাৰণে কি সিম্বলছ ব্যৱহাৰ কৰো ইয়াতে দিয়া অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বুলেটস বুলেটছবোৰ কিছুমান সিম্বলছ হয় যিবোৰৰ সহায়ত আমি এখন লিষ্টত থকা বিভিন্ন আইটেমছ বা বস্তুবোৰ চিনাক্ত কৰিব পাৰো বা শো কৰিব পাৰো 10 নং প্ৰশ্ন Which of the following font effect is available in PowerPoint font dialog box? তলত দিয়া অপচনবোৰৰ ভিতৰত কোনটো PowerPoint font dialog boxৰ font effectত দেখিবলৈ পোৱা যায় ইয়াত দিয়া অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি strike throw PowerPointৰ font dialog boxৰ font effectত strike throw এই অপচনটো দেখিবলৈ পোৱা যায় হেহে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে strike throw 11 নং প্ৰশ্ন
If you have a PowerPoint show you created and want to send using email to your officer, you can add the show to your email message as a or as an. অৰ্থাৎ আমি প্ৰস্তুত কৰা PowerPoint প্ৰেজেন্টেচন এটা ইমেইলৰ সহায়ত যদি আন কাৰোবালৈ প্ৰেৰণ কৰিব বিচাৰো তেতিয়া তলত দিয়া অপচনবোৰৰ কোনটো ব্যৱহাৰ কৰিম বা কোনটো অপচনৰ সহায়ত এই কামটো কৰিব পাৰিম ইমেইলত এটাচমেন্ট বুলি এটা অপচন থাকে এইটোৰ সহায়ত আমি যিকোনো ফাইল এটাচ কৰি অন্য ইমেইল এড্ৰেছলৈ বা বিভিন্ন ইমেইল এড্ৰেছলৈ প্ৰেৰণ কৰিব পাৰো হেহে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি এটাচমেন্ট 12 নং প্ৰশ্ন What is the keyboard shortcut for creating a chart from the selecting cell range? তলত দিয়া কোনটো shortcut কি ব্যৱহাৰ কৰি MS Excelত চাৰ্ট প্ৰস্তুত কৰিব পাৰি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি F11 F2 কি ব্যৱহাৰ কৰি সিলেক্ট কৰা সেলটো এডিট কৰিব পাৰি F4 আৰু F8 এই ফাংচন কি দুটাৰ MS Excelত বিশেষ ব্যৱহাৰ নহয় 13 নং প্ৰশ্ন The result of auto calculate is shown in the dash bar অটো ক্যালকুলেটৰ ৰিজাল্টটো কোনটো বাৰত শো কৰে বা দেখুৱায় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ষ্টেটাস বাৰ অটো ক্যালকুলেটৰ ৰিজাল্ট ষ্টেটাস বাৰত শো কৰে 14 নং প্ৰশ্ন Which function will you use to enter current time in a worksheet cell MS Excelৰ worksheetor কোনো এটা সেলত current time বা বৰ্তমান সময়টো এন্টাৰ কৰিবৰ কাৰণে তলত দিয়া কোনটো ফাংচন ব্যৱহাৰ কৰা হয় ইয়াত দিয়া অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ইকুৱেল নাও ব্ৰেকেট এই ফাংচন কিটো টাইপ কৰি এন্টাৰ কি প্ৰেছ কৰিলে সেই নিৰ্দিষ্ট সেলত বৰ্তমানৰ সময় বা কাৰেন্ট টাইমটো শো কৰিব নং প্ৰশ্ন which is not a function in MS Excel তলত দিয়াবোৰৰ কোনটো MS Excelৰ ফাংচন নহয় প্ৰথমতে জানো MS Excelৰ ফাংচনৰ গঠন কেনেকুৱা হয় ফাংচন এটা ষ্ট্ৰাকচাৰটো এনেকুৱা হয় ইকুৱেল সাইন ফাংচন নেম ব্ৰেকেটৰ ভিতৰত আৰ্গুমেন্ট গতিকে এটা উদাহৰণ দিছো A1 ৰ পৰা A20 সেলৰ ভিতৰত থকা ভ্যালুবোৰ যোগ কৰিবৰ কাৰণে আমি ফাংচনটো লিখো ইকুৱেল sum ব্ৰেকেটৰ ভিতৰত A1 to A20 অৰ্থাৎ এই ফাংচন ব্যৱহাৰ কৰি আমি A1 ৰ পৰা A20 সেলৰ ভিতৰত থকা ভ্যালুবোৰ আমি যোগ কৰিব পাৰো গতিকে ফাংচন এটাৰ গঠন এনেকুৱা ধৰণৰ হয় যেহেতু এই প্ৰশ্নটোত দিয়া আটাইকেইটা অপচনৰ এটাও এইটো ফৰমেটত লিখা নাই গতিকে অপচন ডি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 16 নং প্ৰশ্ন sum function in Excel needs to have dash before it sum ফাংচনৰ আগত কি চিন ব্যৱহাৰ কৰা হয় উপৰৰ প্ৰশ্নটোতে আমি গম পাই আহিলো ফাংচনৰ গঠনৰ বিষয়ে গতিকে আমি জানো যে ফাংচন এটা লিখিবৰ কাৰণে আমি প্ৰথমে সমান চিন ব্যৱহাৰ কৰো বা সমান চিন লিখো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 17 নং প্ৰশ্ন to send email at a large group at one time a dash can be used এটা ইমেইল এবাৰত বহুতলৈ প্ৰেৰণ কৰিবৰ কাৰণে তলত দিয়া অপচনবোৰৰ ভিতৰত কোনটো ব্যৱহাৰ কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ লিষ্ট সাৰ্ভ এইটো অপচন ব্যৱহাৰ কৰি এটা ইমেইল আমি এবাৰত বহুতলৈ প্ৰেৰণ কৰিব পাৰো 18 নং প্ৰশ্ন parallel port cannot connect তলত দিয়া অপচনবোৰৰ কোনটো parallel portে সংযোগ কৰিব নোৱাৰে ইয়াতে চাৰিটা অপচন দিয়া আছে প্ৰিন্টাৰ স্কেনাৰ টেলিফোনছ আৰু মনিটৰছ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি টেলিফোনছ এতিয়া 19 নং প্ৰশ্ন আপলোডিং মিন্স আপলোডিং মানে কি হয় আপলোডিং আৰু ডাউনলোডিং এই শব্দ দুটা প্ৰায় আমি শুনো বা আমি জানো যেতিয়া কোনো ডাটা বা ইনফৰমেশন আমাৰ কম্পিউটাৰৰ পৰা ইন্টাৰনেটলৈ প্ৰেৰণ কৰা হয় তেতিয়া তাক আপলোডিং বুলি কোৱা হয় ঠিক তেনেদৰে যেতিয়া কোনো ডাটা বা ইনফৰমেশন ইন্টাৰনেটৰ পৰা আমাৰ কম্পিউটাৰলৈ প্ৰেৰণ কৰা হয় তেতিয়া তাক ডাউনলোডিং বুলি কোৱা হয় গতিকে এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হৈছে অপচন বি আৰু অপচন এ টোৱে ডাউনলোডিং বুজাইছে 20 নং প্ৰশ্ন ডিফল্ট পোৰ্ট ফৰ HTTP HTTP ৰ কাৰণে ডিফল্ট পোৰ্ট কি HTTP ৰ কাৰণে ডিফল্ট পোৰ্ট হৈছে 80 গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 80 আৰু এটা জানি লও HTTP ৰ ফুল ফৰ্ম কি হয় HTTP ৰ ফুল ফৰ্ম হয় হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰটোকল HTTP ৰ ফুল ফৰ্মও কেতিয়াবা পৰীক্ষাত সোধে হেহে এই ফুল ফৰ্মটো মনত ৰাখিব 21 নং প্ৰশ্ন এ ৱেব ডেছ ইজ এ সিৰিজ অফ ৱেব পেজেছ অন এ স্পেসিফিক টপিক কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ৱেব পেজবোৰ লগ হৈ কি গঠন কৰে আমি জানো কোনো এটা বিষয়ৰ ৱেব পেজবোৰ লগ হৈ ৱেবসাইট গঠন কৰে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ সাইট ৱেবসাইট 22 নং প্ৰশ্ন Dash is the technology that allows telephone calls to be made over computer networks like the internet অৰ্থাৎ তলৰ কোনটো টেকনলজিৰ দ্বাৰা কম্পিউটাৰত ইন্টাৰনেট কানেকচন থাকিলে ফোন কল কৰিব পাৰি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ VoIP ভয়েস ওভাৰ ইন্টাৰনেট প্ৰটোকল 23 নং প্ৰশ্ন A computer in the internet are identified by internet connection থকা কোনো এটা কম্পিউটাৰ কেনেকৈ চিনাক্ত কৰিব পাৰি যেনেকৈ আমাৰ ঘৰ চিনাক্ত কৰিবৰ কাৰণে বা ঘৰ বিচাৰি উলিয়াবৰ কাৰণে এড্ৰেছ থাকে
ঠিক তেনেদৰে ইন্টাৰনেট কানেকচন থকা কম্পিউটাৰবোৰৰো চিনাক্ত কৰিবৰ কাৰণে কিছুমান এড্ৰেছ থাকে যাক আইপি এড্ৰেছ বুলি কোৱা হয় ইন্টাৰনেট প্ৰটোকল এড্ৰেছ গতিকে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি আইপি এড্ৰেছ 24 নং প্ৰশ্ন What is the full form of www in the web address? www ৰ full form কি হয়? www ৰ full form হৈছে World Wide Web. গতিকে অপচন এ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 25 নং প্ৰশ্ন Verification of a login name and password is known as login name আৰু passwordৰ verification কি বুলি জনা যায়? কোনো এটা ৱেবছাইটত এন্টাৰ কৰিবৰ কাৰণে login name আৰু passwordৰ verificationক authentication বুলি কোৱা হয় গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অথেন্টিকেশন 26 নং প্ৰশ্ন The two big differences between desktop and notebook computers are physical size and মানে ডেস্কটপ আৰু নোটবুক কম্পিউটাৰৰ প্ৰধান পাৰ্থক্য দুটা হৈছে ফিজিক্যাল সাইজ আৰু ড্যাশ ইয়াতে চাৰিটা অপচন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পাৱাৰ আৰু ফিজিক্যাল সাইজ এই দুইটাই নোটবুক আৰু ডেস্কটপ কম্পিউটাৰৰ প্ৰধান পাৰ্থক্য হয় 27 নং প্ৰশ্ন এ গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস ডিসপ্লেজ মানে গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেসে কি ডিসপ্লে কৰে বা দেখুৱায় গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেসে গ্ৰাফিক্স আৰু টেক্সট দুইটাই ডিসপ্লে কৰে গতিকে অপচন সি এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হয় 28 নং প্ৰশ্ন ড্যাশ স্প্ৰেড অন নেটৱৰ্ক তলত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো কম্পিউটাৰ নেটৱৰ্কত বিয়পে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ৱৰ্ম 29 নং প্ৰশ্ন minimum zoom percentage supported by ms word is ms word document এখনৰ minimum zoom percentage কিমান হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 10% ms word ৰ কোনো এখন ডকুমেন্টৰ minimum zoom percentage হৈছে 10% maximum zoom percentage হৈছে 500% আৰু default zoom percentage হৈছে 100% এতিয়া আগবাঢ়িছো আগৰ প্ৰশ্নটোলৈ 30 নং প্ৰশ্ন data and programs are stored in data আৰু প্ৰগ্ৰামবোৰ ক'ত সাঁচি থোৱা হয় কোনো এটা ডিভাইসৰ ডাটা আৰু প্ৰগ্ৰামবোৰ মেমৰিত সাঁচি থোৱা থাকে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মেমৰি 31 নং প্ৰশ্ন ড্যাশ ইজ এ মোবাইল অপাৰেটিং সিস্টেম তলত দিয়া কোনটো মোবাইল অপাৰেটিং সিস্টেম হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ এন্ড্ৰইড 32 নং প্ৰশ্ন www uses dash protocol www এ কি প্ৰটোকল ব্যৱহাৰ কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি http HTTP ৰ ফুল ফৰ্মটো আমি ইতিমধ্যে আলোচনা কৰিলো হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰটোকল এতিয়া আহিছো 33 নং প্ৰশ্নলৈ which key should be pressed to start a new paragraph in ms word ms word ৰ নতুন প্যাৰাগ্ৰাফ এটা ষ্টাৰ্ট কৰিব কাৰণে কোনটো কি ব্যৱহাৰ কৰা হয় এটা আমি সকলোৱে জানো নতুন প্যাৰাগ্ৰাফ এটা আৰম্ভ কৰিব কাৰণে এন্টাৰ কি প্ৰেছ কৰা হয় গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি এন্টাৰ কি 34 নং প্ৰশ্ন A firewall is firewall কি হয় ইয়াত দিয়া অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ A firewall is used to protect a computer from unauthorized user firewall কম্পিউটাৰ এটা ক্ষতিকাৰক ইউজাৰৰ পৰা প্ৰটেক্ট কৰি ৰাখে বা ৰক্ষা কৰি ৰাখে 35 নং প্ৰশ্ন The operating system manages operating system কোনবোৰ কাম পৰিচালনা কৰে অপচনবোৰ হ'ল memory processor disk and input output devices all of these এই অপচনত দিয়া আটাইবোৰ কামে অপাৰেটিং সিস্টেমে পৰিচালনা কৰে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি অল অফ দিস 37 নং প্ৰশ্ন The functions of Windows Explorer are to Windows Explorer ৰ কামবোৰ কি অপচনবোৰ হৈছে organize files and folders add new programs change settings all of this ইয়াত দিয়া আটাইবোৰ কামে Windows Explorer এ কৰে গতিকে অপচন ডি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 38 নং প্ৰশ্ন Which of the following cables support the highest bandwidth and faster transmission rate? তলৰ কোনবিধ কেবলৰ ইলেক্ট্ৰনিক সংকেত প্ৰেৰণ আৰু সম্প্ৰসাৰণৰ হাৰ আটাইতকৈ বেছি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ফাইবাৰ অপটিক কেবল 38 নং প্ৰশ্ন পোষ্ট stands for পোষ্টৰ ফুল ফৰ্ম কি হয় পোষ্টৰ ফুল ফৰ্ম হৈছে পাৱাৰ অন সেলফ টেষ্ট গতিকে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 39 নং প্ৰশ্ন ভাইৰাছ ইজ এ কম্পিউটাৰৰ ভাইৰাছ কি হয় ভাইৰাছবোৰ কিছুমান প্ৰগ্ৰাম হয় সেই কাৰণে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভাইৰাছ ইজ এ কম্পিউটাৰ প্ৰগ্ৰাম 40 নং প্ৰশ্ন which of the following memory is volatile তলৰ কোনটো volatile memory হয় ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি RAM এতিয়া volatile memory নো কি volatile memory হৈছে এনে এটা মেমৰি য'ত কম্পিউটাৰ এটাৰ যেতিয়ালৈকে পাৱাৰ অন হৈ থাকে তেতিয়ালৈকে ইনফৰমেশনবোৰ তাত জমা হৈ থাকে
কিন্তু পাৱাৰ অফ হৈ যোৱাৰ লগে লগে ইনফৰমেশ্যনবোৰো কম্পিউটাৰৰ পৰা নোহোৱা হৈ যায় উদাহৰণস্বৰূপে RAM আৰু এটা মেমৰি আছে হেয়া হৈছে নন ভোলেটাইল মেমৰি নন ভোলেটাইল মেমৰি হৈছে এনে এটা মেমৰি য'ত ইনফৰমেশ্যনবোৰ পাৰ্মানেন্টলি সেভ হৈ থাকে কম্পিউটাৰৰ পাৱাৰ অন বা অফৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বা কোনো কথা নাই উদাহৰণস্বৰূপে ৰুম ফ্লেশ ড্ৰাইভ হাৰ্ড ডিস্ক ইত্যাদি গতিকে আমি গম পালো ভোলেটাইল মেমৰি আৰু নন ভোলেটাইল মেমৰি কি হয় লগতে ৰুম আৰু RAM এই দুইটাৰ ফুল ফৰ্ম কি হয় হেয়াও জানি লোৱা হওক ৰুমৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি আৰু RAMৰ ফুল ফৰ্ম হৈছে ৰেন্ডম এক্সেছ মেমৰি 41 নং প্ৰশ্ন which of the following is not present in CPU তলৰ কোনটো CPU ত নাথাকে অপচনবোৰ হ'ল ALU CU registers none of this যেহেতু ALU CU আৰু registers এই তিনিটা CPU ত থাকে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি none of this ALU ৰ ফুল ফৰ্ম হৈছে arithmetic logic unit আৰু CU ৰ ফুল ফৰ্ম হৈছে control unit 42 নং প্ৰশ্ন name the language directly understandable to computer কম্পিউটাৰে বুজি পোৱা ভাষাটো কি হয় কম্পিউটাৰে বাইনাৰী ল্যাঙ্গুৱেজ বুজি পায় গতিকে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 0 আৰু 1 এই দুটা হৈছে বাইনাৰী ডিজিট 43 নং প্ৰশ্ন which of the following devices can be used to directly input printed text তলৰ কোনটো ডিভাইস ব্যৱহাৰ কৰি printed text directly কম্পিউটাৰত ইনপুট কৰিব পাৰি বা এন্টাৰ কৰিব পাৰি এই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন এ OCR OCR ৰ ফুল ফৰ্ম হৈছে অপটিকেল ক্যাৰেক্টাৰ ৰিকগনিশ্যন ঠিক তেনেদৰে OMR ৰ ফুল ফৰ্ম হৈছে অপটিকেল মাৰ্ক ৰিকগনিশ্যন আৰু MICR ৰ ফুল ফৰ্ম হৈছে ম্যাগনেটিক ইংক ক্যাৰেক্টাৰ ৰিকগনিশ্যন OMR শীট ব্যৱহাৰ কৰা পৰীক্ষাৰ এনসাৰ শীটবোৰ পৰীক্ষাৰ কাৰণে OMR ডিভাইস ব্যৱহাৰ কৰা হয় আৰু বেংকৰ বিভিন্ন কামৰ কাৰণে বিশেষকৈ চেক পৰীক্ষাৰ কাৰণে MICR ডিভাইস ব্যৱহাৰ কৰা হয় আশা কৰিলো এই কথাখিনি যাতে মনত ৰাখে 44 নং প্ৰশ্ন MS Office is a dash software সফটওয়্যাৰ দুটা আছে সিস্টেম সফটওয়্যাৰ আৰু এপ্লিকেশন সফটওয়্যাৰ সাধাৰণ ভাষাত কম্পিউটাৰ এটা ষ্টাৰ্ট কৰিব কাৰণে ব্যৱহাৰ হোৱা সফটওয়্যাৰক সিস্টেম সফটওয়্যাৰ বোলে উদাহৰণস্বৰূপে বিভিন্ন অপাৰেটিং সিস্টেম যেনে উইন্ডোজ 98 উইন্ডোজ XP উইন্ডোজ 7 উইন্ডোজ 10 লিনাক্স ইউনিক্স ইত্যাদি আনহাতে কম্পিউটাৰ ষ্টাৰ্ট হোৱাৰ পিছত কম্পিউটাৰত কৰা বিভিন্ন কামবোৰ যেনে পেইন্টিং টাইপিং প্ৰিন্টিং প্লেইং গেমছ ইত্যাদি কামবোৰ যিবোৰ সফটওয়্যাৰৰ সহায়ত কৰা হয় সেইবোৰ হৈছে এপ্লিকেশন সফটওয়্যাৰ উদাহৰণস্বৰূপে MS Office Paint Adobe Photoshop Acrobat Reader Visual Basic Turbo C++ Tally ইত্যাদি গতিকে আমি গম পালো MS Office এপ্লিকেশন সফটওয়্যাৰ হয় হেহে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি এপ্লিকেশন সফটওয়্যাৰ 45 নং প্ৰশ্ন হোৱাট ইজ আৱাৰ নেশনাল নেটৱৰ্ক আমাৰ নেশনাল নেটৱৰ্ক কি হয় ইয়াত দিয়া অপচনবোৰৰ এটাও শুদ্ধ নহয় গতিকে অপচন ডি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 46 নং প্ৰশ্ন ASCII stands for ASCII ৰ ফুল ফৰ্ম কি হয় ASCII ৰ ফুল ফৰ্ম হৈছে আমেৰিকান ষ্টেণ্ডাৰ্ড কোড ফৰ ইনফৰমেশ্যন ইন্টাৰচেঞ্জ গতিকে অপচন এ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় 47 নং প্ৰশ্ন এ প্ৰগ্ৰাম ইজ এ প্ৰগ্ৰাম কি হয় অপচনবোৰ হ'ল set of instructions set of commands set of instructions written in sequence all of this ইয়াত দিয়া আটাইবোৰ অপচনে শুদ্ধ হয় গতিকে এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হৈছে অপচন ডি all of this 48 নং প্ৰশ্ন how data are organized in spreadsheet MS Excel ৰ spreadsheet এখনত ডাটাবোৰ কেনেকৈ সজোৱা থাকে spreadsheet এখনত ডাটাবোৰ rows আৰু columnsত সজোৱা থাকে গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন বি rows and columns spreadsheeতৰ পথালিকৈ থকা শাৰীবোৰ হৈছে rows আৰু দীঘলীয়াকৈ থকা শাৰীবোৰ হৈছে columns rows আৰু columns লগ হৈ এই সেলটো গঠন কৰে মাজৰ এইটোক সেল বুলি কোৱা হয় 49 নং প্ৰশ্ন BCC in email stands for ইমেইলত ব্যৱহাৰ হোৱা BCC ৰ ফুল ফৰ্ম কি হয় BCC ৰ ফুল ফৰ্ম হৈছে ব্লাইণ্ড কাৰ্বন কপি গতিকে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হয় ঠিক তেনেদৰে ইমেইলত CC বুলিও এটা অপচন আছে যাৰ ফুল ফৰ্ম হৈছে কাৰ্বন কপি আমাৰ আজিৰ আলোচনাৰ শেষৰ প্ৰশ্নটো হৈছে উইন্ডোজ 98 লিনাক্স ইউনিক্স are examples of উইন্ডোজ 98 লিনাক্স ইউনিক্স এইবোৰ কিহৰ উদাহৰণ হয় অলপ আগতে আমি সিস্টেম সফটওয়্যাৰ আৰু এপ্লিকেশন সফটওয়্যাৰৰ বিষয়ে আলোচনা কৰি আহিছো অপাৰেটিং সিস্টেমবোৰ হৈছে সিস্টেম সফটওয়্যাৰৰ উদাহৰণ আৰু উইন্ডোজ 98 লিনাক্স ইউনিক্স এই আটাইবোৰে হৈছে অপাৰেটিং সিস্টেম সেই কাৰণে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন এ অপাৰেটিং সিস্টেম আজিৰ বিষয়টো
ইয়াতে সমাপ্ত কৰিলো এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিলেনে মোক কমেন্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ আগলৈও মোৰ চেনেলত পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিঅ' আপলোড কৰি থাকিম হেকত আপোনালোকলৈ অনুৰোধ অধ্যয়ন কৰক ৰিভাইজ কৰক আৰু টেষ্ট দিয়ক যাৰ ফলত আত্মবিশ্বাস বাঢ়িব আৰু আত্মবিশ্বাসে আপোনালোকক লক্ষ্যভেদ কৰিবলৈ সাহস দিব ধন্যবাদ জয় আই অসম